কেনেকুৱা লাগে 20 rupees বিচাৰিজনে খাব ধৰিছে এই মাছক ইংলিছত কি কয় এইটো নাজানো ন মানে ৰৌ মাছক কি ফিশ কয় বুলি কওঁ যিয়ে নহওক হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল মই বুকু আৰু মই হিয়া আৰু আজি আমি আহিছোঁ কমাৰ্চত আৰু কমাৰ্চৰ যিমান ষ্ট্ৰীট ফুড আছে কিছুমান আমি ট্ৰাই কৰিম আজি আৰু আমাৰ চেনেলটো যদি নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই দিয়ক এতিয়া এয়া কমাৰ্চ পইণ্ট আৰু এয়া কমাৰ্চ পইণ্টৰ কমাৰ্চ কলেজৰ গেটৰ অপজিট ছাইডে আজি আমি খাম এয়া দেখুৱাই দিছোঁ দোকানখন এইখন আৰু এইখনৰ নাম হ'ল মেছেজ কাঞ্চন ডি কৰ্ণাৰ এয়া হৈছে পৰ্ক ম'ম'জ আৰু এইটো ইয়াৰ স্পেচিয়েল পৰ্ক ৰ'ল বহুতখিনি পৰ্ক থাকে ভিতৰত আমি আগতে ট্ৰাই কৰিছোঁ এবাৰ ট্ৰাই আমি ইয়াতে খাম এতিয়া পৰ্ক ম'ম'জ আৰু পৰ্ক ৰ'লটো ইয়াৰ স্পেচিয়েল হয় মানে য'তে ত'তে পোৱা নাযায় ন পৰ্ক ৰ'লটো ইয়াতে পৰ্ক ৰ'ল খাম আৰু ট্ৰাই কৰিছোঁ আগতে পৰ্ক ম'ম'টো পৰ্ক আছে ভালখিনি ইয়াৰ এইটো চাটনিটো ভাল হয় নেৰুৰ চাটনিটো হয় এইটো ঘৰত বনোৱা হয় এইটো ভাল হয় মজা হয় আৰু এতিয়া ৰোল ট্ৰাই কৰোঁ ফাৰ্ষ্ট বাইটটো মই লৈ লওঁ বহুত ডাঙৰ হয় ৰোলটো এই চব ডাঙৰ হয় আৰু পৰ্ক ইয়াতে আছে আগতে এইখিনি পৰ্কে আছে খাই দেবো এইটো আমাৰ ফেভৰেট হয় টেষ্টি হয় আৰু চব বাইটতে পৰ্ক পাবই এক পিচ হ'লেও তো সেইটোৱে ভাল লাগে কমকৈ পৰ্ক নাথাকে পৰ্ক বহুত থাকে ইয়াতে ৰোলটোৰ দাম হ'ল 60 rupees মানে চব ৰোলৰ কাৰণে 60 হয় ইয়াতে চিকেন ৰোলো 60 হয় পৰ্ক ৰোলো 60 হয় আৰু ম'ম'টো 50 rupees আৰু চাওমিনো আপোনালোকে 60 টকাতে পাব ট্ৰাই কৰিব আহিব ইয়াতে এইখিনি খাই শেষ কৰি লওঁ ক'লোৱে কেনেকুৱা লাগিছে খাই বহুত টেষ্টি হয় তোৰ কেনেকুৱা লাগিছে বেলেগতছে বহুত বেলেগ পৰ্ক ম'ম' যিমান ইজিলি ভাল নালাগে চবতে কাৰণ পৰ্কবিলাক বহুত বেয়া কৰি থৈ দিয়ে মোটা মোটা কৰি থৈ দিয়ে ইয়াতেও মোটাই হয় ভাল লাগিছে পূৰা মেৰিনেট পৰ্ক খাইছোঁ ভাল লাগিছে আমি এইখিনি খাই লওঁ এতিয়া হ'ব হ'লে অলমষ্ট তাৰপিছত এতিয়া নেক্সট ইয়াতে কি পায় খাই লওঁ দেখাই আছোঁ এইখনে হৈছে কমাৰ্চ কলেজৰ আগত বহা ফেমাছ ফুচকা ষ্টল আৰু আমি এতিয়া খাম দহি ফুচকা ইয়াত পিঁয়াজ দি আছে এয়া পিঁয়াজ দিলে এতিয়া চচটো দিলে ওপৰত আৰু ধনিয়া দিছে ভুজিয়া আৰু কিবা দিয়ে আৰু দিছে দৈ চবৰে ফেভৰেট বস্তু আৰু মেইন ইনগ্ৰিডিয়েণ্ট আমাৰ এইটো বস্তু আৰু বাদাম দিছে ভেলপুৰি আৰু এয়া মিঠা চচ দিছে ওপৰত কিমান দাম হয় 30 rupees ফাইনেলি ৰেডি মুখত নোসোমাবই ইমান ডাঙৰ আংকাল কেনেকুৱা লাগিছে
মজা no. মই এটা ট্ৰাই কৰি লওঁ বেছি ডাঙৰ চাইজটো মুখত নোসোমায় দহি ফুচকা ট্ৰাই কৰিলোঁ এতিয়া মেইন ফুচকাটো ট্ৰাই কৰিম এইটোতো ফেমাছ হয়েই এইটো ট্ৰাই নকৰিলেতো নহ'বই আৰু আমাৰ এখেতৰ ফেভৰেট মোৰ ফুচকাটো বহুত ফেভৰেট হয় মই যোনটো নৰ্মেলটো সেইটো কাৰণে ট্ৰাই কৰোঁ और नहीं भी तो कम से कम तो आधा घंटे से वही तो दे रहा है ना मुझे इसमें कितना 10 में से सोफी नाम रहता है क्या होना मेरे को बात समझ में नहीं आया अभी वो बोलता है कि नो ही जस्ट कन्फेस्ड মুখত সোমাইছে মা কেনেকুৱা লাগিছে 20 ৰুপিজ বেছিজনীয়ে খাব নোৱাৰিছে কেনেকুৱা লাগিছে মটৰ দিয়া লাষ্টৰটো মজা আমাৰ হৈ গ'ল এটা খোৱা আৰু এতিয়া আমি যাম বুক ফেৰ চাওঁ বুক ফেয়াৰ লাগি আছে আৰু এইবাৰ বহুত ডাঙৰকৈ হৈছে আৰু চাওঁ কেনেকুৱা কি আছে ফেমাছ কিতাপখন চাম আজি কিনিব পাৰোঁনে নাই নাজানো সেই ফেমাছ কিতাপখনত কি লিখা আছে সেইটো অলপমান চাম আজি ব'লক এতিয়া বুক ফেয়াৰ যাম এয়া হৈছে 2021ৰ বুক ফেয়াৰ এইখন 33rd গুৱাহাটী বুক ফেয়াৰ হয় এয়া ইয়াতে লিখা আছে আৰু ক'ভিডৰ পিছতো যে ইমান ধুনীয়াকৈ কৰিছে আৰু ইমান মানুহ আহিছে চাই ভাল লাগিছে আমি আহি পাই গ'লোঁ বুক ফেয়াৰ এয়া আৰু এই লৈছে এগাল কিতাপ মই এগাল কিতাপ লৈছোঁ এইবোৰ মানে কিনা কিতাপ নহয় দেই ফ্ৰীতে পোৱা গভমেণ্টে এইবোৰ ফ্ৰীতে কিতাপ দিছে টুৰিজিমৰ ওপৰত নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা আছাম Seven Sisters আৰু আমাৰ গোটেই কিতাপ আছে ইয়াতে গোটেই ট্ৰেভেল কি কয় ডায়েৰী এখন গাইড হয় মেপো আছে লগতে সেইকাৰণে লৈ লৈছোঁ আমি নৰ্থ ইষ্ট এক্সপ্ল'ৰ কৰিবৰ কাৰণে বহুত হেল্পফুল হয় এইখন নাগালেণ্ডৰ হয় আৰু তেনেকৈ গোটেইবোৰৰ জেগাৰে আছে আৰু ভিতৰত ধুনীয়াকৈ মেপবোৰো বনোৱা আছে মই দেখিলোঁ এইমাত্ৰ খোলোতে এই এনেকৈ মেপবোৰ আছে আৰু লগতে গোটেই লিখা আছে আৰু গাইড হিচাপে ক'ত যাব পাৰি ক'ত ভাল জেগা আছে চব লিখা আছে কাকো নুসুধাকৈ হ'ব এতিয়া আৰু তাই লোকেল ইয়াতে এইখন চাব লাগে আৰু ঘূৰিব লাগে সেইকাৰণে লৈ লৈছোঁ অকলে যায় তাই আৰু এইখনো লৈছোঁ মই এখন ইয়াতে নহয় মাছৰ ইংলিছ নাম লিখা আছে আমি মাছক ইংলিছত কি কয় এইটো নাজানো ন মানে ৰৌ মাছক কি ফিছ কয় বুলি কওঁ যিয়ে নহয় বহুতে নাজানে ময়ো নাজানো তাৰে সেইকাৰণে এইখন লৈ লৈছোঁ এইখন মই ঘৰত পঢ়িম ইয়াৰে বুক ষ্ট'ৰ এখনৰ ভিতৰত সোমাইছোঁ ঢেৰ বুকছ আছে ইয়াতে দেখি লওঁ লাগি গৈছে একেবাৰে চাইছে লাইফ অফ এ ড্ৰাইভাৰ এইখনে হৈছে চবতছে ফেমাছ বুক ফেয়াৰত চবতছে বেছি চেল যোৱা বুক ব্লেকতো বিক্ৰী হৈ আছে বোলে সেইকাৰণে চাব আহিলোঁ কি লিখা আছে ন ভিতৰত কিন্তু ইমান বেছি মোটা যে পঢ়িব নোৱাৰোঁ দামো বেছি নহয় 300 টকা বুক ফেয়াৰত আহিলোঁ এতিয়া ইমান বেছি দোকান দিছে যে ঘূৰি শেষ কৰিব নোৱাৰিলোঁ বহুতটা লাইন আছে কিমান লাইন যাব আপুনি কিতাপ আৰু আজি আমি ইমান বাজেটো লৈ অহা নাই সেইকাৰণে ভাবিলোঁ যে কিতাপ আজি একো নিকিনো কেইখনমান লৈছোঁ এইখন লৈ লৈছোঁ এইখন মই পাপাৰ কাৰণে লৈছোঁ আকৌ কালি পৰহি মানে আহি কিনে কিতাপ কেইখনমান ল'ব লাগিব ভাল লগা আৰু এতিয়া আমি গৈ থাকোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ'ৰ কাৰণে ৰৈ থাকক আমি আৰু এতিয়া ফ্ৰিকুৱেণ্ট ভিডিঅ'জ কেইটামান বনাই গৈ থাকিম তো চাই থাকক বাই